তো নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ এটা অন্য ভিডিঅ'লৈ। আৰু আজিৰ ভিডিঅ'টোৰ পৰা ধামাকা হ'ব। ধামাকাটো বস্তুটো মোৰ আহি পালে, কালি আনিলোঁ, আনবক্সিং কৰিব থাকিব, কালি আনিলোঁ, আনবক্সিং কৰিব থাকিব আৰু বেছি ব্লগ চগ নাই কৰা। আৰু আনিলোঁ, এতিয়া এইটো ফটাফট আনবক্সিং কৰিম, তাৰপৰা ইয়াৰ ভিতৰত কি আছে আপোনালোকক দেখুৱাম। এতিয়া আনবক্সিং কৰি এতিয়া বহুত দিনৰ মূৰত আজি আনবক্সিং কৰি এটা আহিছে। তাৰমানে মই আগৰ দিনে খুলি চালোঁ, আকৌ তাৰমানে আনবক্সিং কৰি আপোনালোকক দেখাব কাৰণে আনবক্সিং কৰি দেখাম। ইয়াৰ আগতে তাৰমানে আনবক্সিং কৰিলোঁ, কালি লগালগ আনবক্সিং কৰিলোঁ, এতিয়া আকৌ আনবক্সিং কৰিম আপোনালোকক দেখাবৰ কাৰণে। তো গাইজ ফাইনেলি এতিয়া আনবক্সিং কৰা টাইম আহি পৰিছে। আনবক্সিং কৰিলোঁ এতিয়া আকৌ তাৰপিছতটো আহিছে तो गाइस फाइनली कोशिश आ चुका है। इतने दिनों का मेहनत हमारे पास आ चुका है गाइस। মানে মেইন যোনটো তাৰমানে অৰ্ডাৰ দিওঁতে মানে এমাউণ্ট চামাউণ্ট লিখা থাকে সেইটো। আৰু এতিয়া মই ডাইৰেক্ট লাইটৰ পোহৰ তাৰমানে এতিয়া লাইট আছে তাৰমানে ভাল। এতিয়া তাৰমানে দিনত কৰিছোঁ কাৰণে অলপমান সূৰ্যটো পৰাকৈ তাৰমানে ভাল জেগাখন এপ্লাই কৰিছোঁ। এখন বিলিং এড্ৰেছটো তাৰমানে শ্বপিং এড্ৰেছটো এইটো এইবোৰ তাত থাকক। এতিয়া এইটো পাৰি কৰিম এতিয়া এই ছেকেণ্ডত দিলোঁ। ফাইনেলি এইবোৰ কাষত থ'ম এতিয়া কাটাৰ ইয়াত পেলালোঁ বস্তুত। এতিয়া খোলোঁ, আনবক্সিং কৰোঁ গাইজ। উলিয়াওঁ प्रथम रोबो एक सेकंड माउंट डाल ले लो या ओला भाई ओला। अरे भाई इतना देर क्यों करते हैं? प्रथम ले लो एक माउंट डाल और फिर चलो कल माउंट करूँ जो मोबाइल से करबो। तो क्या मेन बस्तु तो 3 2 1 guys finally guys I got কমান দিনত বুঝা মেলা হৈ আছে। অলপমান চেকুৰিটি মিলাব লাগিব মানে একদম এইটো তাৰমানে বুজা হৈছে। এতিয়া ফাইনেলি ভালছে বনি গ'ল আৰু এইবোৰ এতিয়া চৰি এডাল দিলোঁ মিষ্টেক হৈছে অলপমান। এক ছেকেণ্ড গাইজ ফাইনেলি এটা লাগিব আৰু এইটো চিষ্টেম দিছে এনেকৈ খুলি পেলাই একদম আপুনি ভিডিঅ'টো খুলিব পাৰিব। এনেকৈ মাউণ্টটো দেখাব ভিডিঅ'টো খুলি আনিব পাৰি। এনেকৈ মই আকৌ পুৰণা চেলিব্ৰিটিৰ লগতে এনেকৈ খুলি আনিব পেলাই এতিয়া ইয়াত এটা এনেকৈ ৱাটাৰ লেভেল দিয়া আছে সেইটো চাই লওক। এইটো এনেকৈ ৱাটাৰ লেভেলটো চেক কৰিব পাৰি আৰু এতিয়া গান লগাওঁ এনেকৈ দিয়ক এনেকৈ ইয়াত 50% হৈ গৈছে। এতিয়া 50% হৈ গৈছে। এতিয়া এইটো বাকী 50% এইটো কাম আছে এনেকৈ এইটো নকমান ঠিক কৰি দিলে ৰখি গ'ল। এডাল দিয়ক এনেকৈ এডাল ধৰক তাৰপৰা যে পকাওক আপোনাৰ এডাল ডাঙৰ ষ্টেণ্ড ৰেডি আৰু এডাল গোটেই গলটো দীঘল কৰিব পাৰি। আপোনালোকৰ ধৈৰ্য অকণমান চাই লওক। চৰি এইটো তাৰমানে 360 ৰোটেট কৰিব পাৰি আৰু লগতে বহুত তাৰমানে ধেৰ বস্তু আছে এইটোত। পিছত মই আপকামিং ভিডিঅ'বিলাকক কওঁ, এতিয়া নকওঁ। এডাল আপোনালোকে এনেকৈ আনি পেলাই এনেকৈ দিলা কৰিব পাৰি।
পাৰোঁ এইটো গোটেই গড়টো দি থৈ দিব পাৰি পকাই দিওঁ কেনেকৈ বহুত দীঘল হ'ব এতিয়া কেমেৰাটো মানে ৰখি আছে কাৰণে মোবাইল যেনেকৈ আৰু সেইকাৰণে মানে দেখাইছোঁ এতিয়া ভালকৈ ডাঙৰ কৰি দেখাইছোঁ চাই লওক सजना जी तेरे बिना जिया लागे ना कमर से मांगे तुझे और कुछ मांगे ना लकीर साथ मांगे गेरों का रंग भावे ना किस्मत मंजूरी ना दे तू ही मन को भावे हाँ परदेसी बिना तेरे शहर की गलियां सुनी होली में रंग नहीं ईदी में भी चांदनी कहने को महीना ये मोहब्बत वाला झूठा है साजन बिन सजनी चांद बिन चांदनी नी चले के नहीं जाना बिना तेरे में तो मिल भी सजा তো আজি ভিডিওটি বাস এখানে আসলে যদি ভিডিও লাইক করবে যদি নতুন সাবস্ক্রাইব করব তখন নতুন নতুন দিলে বাই বাই তো এক সেকেন্ড হ'ব দাম কিমান ল'লেতো ক'বলৈ হোৱাই নাই প্ৰাইচটো কৰিছোঁ প্ৰাইচ আপোনাৰ মোৰ আছিল 249 এতিয়া বিগ বিলিয়ন ডে চলি আছিল কাৰণে সস্তাত পালোঁ 249 সস্তাত পালোঁ বিগ বিলিয়ন ডে চলি আছিল কাৰণে এনেই অন্যতম এতিয়া 1999 চেলিং প্ৰাইচ দি থৈছে ফ্লিপকাৰ্টত 199 স্ক্ৰীনত মই এড কৰি দিছোঁ দেখিছে 199 দি থৈছে আৰু মই আনিলোঁ এতিয়া তাৰ লগত 15,000 দাম মোটামুটি লৈ গ'ল